Hello everyone, মই নিৰ্মালী আৰু মোৰ চেনেল বন্তি এডলৈ আৰু এবাৰ স্বাগতম জনালোঁ। আজি মই আৰু এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু এই ৰেচিপিটো হৈছে পুৰি। এই পুৰিখন আমি কেনেকৈ বনালোঁ আহক আমি চাই লওঁ। এয়া মই পুৰি বনোৱাৰ বাবে আটা লৈছোঁ 2 কাপ। এয়া মই 1 চামুচ আজৱাইন লৈছোঁ আৰু আধা চামুচ মই নিমখ লৈছোঁ আৰু অকমান জলকীয়াৰ গুড়ি লৈছোঁ আৰু এয়া অকমান হালধিৰ গুড়ি লৈছোঁ আৰু অলপমান তেল লৈছোঁ। এতিয়া আটাখিনি ভালদৰে আমি মিক্স কৰিম, সানি ল'ম, ভালদৰে মাৰি ল'ম আটাখিনি আৰু 1 চামুচ চেনি ল'ম। এয়া মই অলপমান ঘি দিছোঁ 2 বা 3 চামুচ। ঘি যদি নাথাকে নিদিলেও কথা নাই, কিন্তু মই দিছোঁ, ঘি দিলে আৰু ভাল লাগে খাই, সেইবাবে দিছোঁ। যদি নাথাকে কোনো কথা নাই। এয়া আমি পানী একেবাৰে অলপ অলপ দি আটাখিনি মাৰিব লাগিব। একেবাৰে বেছি দিব নালাগে, অলপ অলপ কৰি পানী দি আটাখিনি মাৰিব লাগিব আৰু আটাখিনি আমাৰ টাইট হ'ব লাগিব। টাইট কৰি আটাখিনি মাৰিব লাগিব। এয়া দেখিছে আটাখিনি এনেদৰে মাৰিব লাগিব। এনেকৈ টাইট কৰি আটাখিনি মই মাৰিছোঁ, এনেকুৱা হ'ব লাগিব। দেখিছে, এয়া আমাৰ আটাখিনি মাৰা হ'ল। এতিয়া কিছু সময় আটাখিনি এনেদৰে ঢাকি থৈ দিম। এয়া মই মুগৰ দাইল লৈছোঁ 200 গ্ৰাম। এয়া দেখিছে দালিখিনি মই ভালদৰে ধুই এনেদৰে কিছু সময় ভিজাই থৈছোঁ। এয়া দেখিছে ভালদৰে দালিখিনি সিজি গৈছে। এতিয়া মই এইখিনি মিক্সিত পিচি ল'ম। এয়া মই দালিখিনি পিচি লৈছোঁ। দেখিছে এনেকুৱা হৈছে। এতিয়া মই দালিখিনি এটা বাটিত এনেদৰে উলিয়াই ল'ম। এয়া দেখিছে দালিখিনি উলিয়াই ল'লোঁ আৰু এতিয়া মই ইয়াত কিছু গুড়া মছলা এড কৰিম। এয়া মই জলকীয়াৰ গুড়ি লৈছোঁ আধা চামুচ। এয়া অকণমান নিমখ লৈছোঁ আৰু এয়া ধনিয়াৰ গুটি লৈছোঁ। ধনিয়াৰ গুটি দিলে সোৱাদটো আৰু ভাল লগা হয়। এয়া মই আদা দিছোঁ, এনেদৰে কাটি লৈছোঁ আৰু এয়া কেঁচা জলকীয়া দিছোঁ আৰু এনেদৰে এটা মিডিয়াম সাইজৰ পিঁয়াজ লৈছোঁ, এনেদৰে কাটিছোঁ আৰু একেবাৰে লাষ্টত কেঁচা ধনিয়া এড কৰিলোঁ। এতিয়া মিশ্ৰণখিনি ভালদৰে আমি মিক্স কৰি ল'ম, ভালদৰে যাতে গোটেইখিনি মিক্স হৈ যায়। এয়া দেখিছে এয়া চাওক, আমি গোটেইখিনি এনেদৰে সামগ্ৰী মিক্স কৰি লৈছোঁ। আমাৰ এনেকুৱা হৈছে। এয়া আমাৰ আটাখিনি ঢাকনিখন মই গুচাই দিলোঁ। এয়া আৰু অকণমান এনেদৰে আটাখিনি মাৰি ল'ম। এতিয়া এইখিনি আমি ভালদৰে ডাঙৰ ডাঙৰ কৰি 4টা লাড়ু কৰি ল'ম। এয়া দেখিছে মই 4টা লাড়ু কৰি ল'লোঁ। এতিয়া ধুনীয়াকৈ গোল গোল কৰি ল'ম। এতিয়া মই এখন বেলনি লৈছোঁ আৰু এতিয়া মই ভালদৰে পুৰিখন বেলিম, একেবাৰে ডাঙৰ কৰি বেলিম। এনেদৰে ডাঙৰ কৰি বেলিছোঁ, একেবাৰে ডাঙৰ কৰি বেলিছোঁ। আৰু এটা মই এনেকুৱা সাইজৰ গিলাচ লৈছোঁ, সৰু গিলাচ বা বাতি যিকোনো ল'ব পাৰে। আৰু মই এনেদৰে গোল গোল সাইজত পুৰিখন কাটি লৈছোঁ। এয়া দেখিছে এনেদৰে গোল গোল সাইজত ধুনীয়াকৈ কাটি লৈছোঁ।
মই এনেদৰে পুৰি বনালোঁ আৰু এখন কৈও পুৰি বনাব পাৰি, কিন্তু মই এনেদৰে বনালোঁ কাৰণ এনেদৰে বনালে অলপ সময় কম যায়, সেইবাবে মই এনেকৈ বনালোঁ। এনেকৈ বনালে অলপ ইজিও হয়। দেখিছে কিমান ইজিকৈ ওলাই গৈছে আমাৰ বাকীখিনি আটা। এয়া চাওক, দেখিছে কি ধুনীয়া গোল হৈছে, সৰু সৰু পুৰি চাইজত ধুনীয়া হৈছে। এয়া দেখিছে ইয়াত 30খনমান পুৰি হৈছে। এয়া মই এখন পুৰি লৈছোঁ আৰু এতিয়া মুগৰ দাইলৰ মিশ্ৰণখিনি মই এই পুৰিখনত এনেদৰে লগাই লৈছোঁ। দেখিছে ধুনীয়াকৈ লগাই লৈছোঁ। এনেদৰে আমি বাকীকেইখন পুৰিতো এনেদৰে মুগৰ দাইলৰ মিশ্ৰণখিনি এনেদৰে লগাই ল'ম। দেখিছে এয়া আমাৰ গোটেইকেইখন পুৰিতে মিশ্ৰণখিনি লগোৱা হ'ল। দেখিছে এয়া তেলখিনি গৰম হৈছে। এতিয়া মই পুৰিখন ভাজিব দিম, কিন্তু পুৰিখন আমি দালিৰ মোৱাকৈ ভাজিব লাগিব। দালিখিনি যাতে আমাৰ তলমুৱা হৈ থাকে, ওপৰমুৱা হ'লে ওলাই যাব পাৰে, সেইকাৰণে দালিৰ মোৱাটো আমি তলমুৱা কৰি ভাজিব লাগিব। এনেদৰে এয়া কিছু সময় এনেদৰে ভাজি এনেদৰে লাহেকৈ ওলটাই দিম। এয়া দেখিছে কি ধুনীয়াকৈ দালিখিনি পুৰিখিনিত লাগি ধৰিছে। এয়া দেখিছে ধুনীয়া সুন্দৰ হৈছে আৰু খায়ো বহুত টেষ্টি হয়। এনেদৰে এবাৰ দাইলৰ পুৰি বনাই খাই চাব, সঁচাকৈ বহুত ভাল লাগে খাই আৰু বহুত টেষ্টি হয়। আমাৰ পুৰি ৰেডি হৈছে। তেতিয়াহ'লে ফ্ৰেণ্ডছ, মই যদি ভিডিঅ'টো চাই ভাল পালে মোৰ ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো দবাই দিব। আৰু মই এনেদৰে এখন পুৰি এনেদৰে ভাঙি চাম। এয়া দেখিছে ভিতৰৰ পিনে কি ধুনীয়া চফ্ট হৈছে আৰু ওপৰৰ পিনে কুৰকুৰা হৈছে। এনেদৰে চাটনিৰ লগত খাই খুবেই ভাল লাগে। এয়া মই চাটনিটোও বনাইছিলোঁ। ইয়াৰ ৰেচিপিটো মোৰ আজি দেখুওৱা নহ'ল, পিছৰ ভিডিঅ'ত নিশ্চয় দেখুৱাম। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিলোঁ আৰু এটা নতুন ভিডিঅ'ত লগ পাম। আৰু মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰিব। তেতিয়ালৈ আজি বাই বাই।